ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে চবে ভালে আছে। মই এতিয়া ৰাতিপুৱা প্ৰেক্টিকেলৰ কাৰণে যাব ওলাইছোঁ। এন্থ্ৰপলজিৰ পৰা লৈ যাব। সীতাজখলা পাৰ হয় ক'ত গাঁও এখন আছে, ভালদৰে নামটো নাজানো। চ' কলেজত যায়হে গম পাম গাঁওখনৰ নাম। চ' ভিডিঅ'টো আজি চাই আপোনালোকে ভাল পাব। চ' ভিডিঅ'টো সকলোৱে চাই ৰাখক। এখন হৈছে বাছ আমাৰ, আৰু এখন দুখন বুলি কৈছিল দেখোন। ইয়া গৈছো। চ' এতিয়া আমি কলেজৰ মুখ পালোহি। এফালে বাছ আহি গ'ল, এতিয়া আমি বাছত উঠি যাওঁ। চ' এফালে বাছত উঠিম এতিয়া আমি। চবে বহা লগতে আৰু আমি যাবলৈ ওলালো। এতিয়া গাড়ী ষ্টাৰ্ট দিলে। আৰু এতিয়া গাড়ীৰ পৰা নামিলোঁ আমি। এতিয়া মানুহ ঘৰে ঘৰে যাম চাৰ্ভিচ কৰিবলৈ। বলক আহা টাইমত কেনেকুৱা লাগিছে তোমালোকক? মজা লাগিছে। ডলি এই তাতে ফটো উঠাব লাগিব। বান্ধি এতিয়া কিবা কিবি খোৱাব। খোৱাৰ পিছত ঘৰে ঘৰে চাৰ্ভিচ কৰিবলৈ লৈ যাব। আৰু এইটো হৈছে আমাৰ গ্ৰুপটো। আমিও আছোঁ।
খাব দিছে আৰু কণী আৰু জেলি ন খাইছ আৰু ন তহঁতে খাইছ যে দে খা 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 এইটো হৈছে আমাৰ গ্ৰুপটো আহি আছে পিছৰ ফালে এতিয়া এখন ঘৰত যাম ঘৰত মানুহ নাপায় কাৰণে পথাৰত মানুহবোৰ আছে তাতে আমি চাৰ্ভেচ কৰিছোঁ সুধিছোঁ আৰু উপায় নাই কাৰণ ঘৰত মানুহ নাথাকে হয় কিন্তু কৰিম আৰু সেইটো কাৰণে বোকা গছকি আহিছোঁ আৰু পাৰিছানে আহিব গৈ আছে সেই মানুহ দুজনী ধান কাটি আছে তেওঁলোকক সুধিমগৈ তাৰপিছত সুধিলে তাৰপিছত আমি যামগৈ আৰু নাই সুধিবলৈ 5 ঘৰকৈ সুধিব দিছে চ' 5 ঘৰ হৈ যাব এই দুইজনী মানুহ সুধিলে নাই আৰু এই 2 গৰাকী আছে যে 2 গৰাকীয়ে সুধিলে হৈ যাব সিহঁতে বা কি লিখিছে ঠিক নাই নহয় পৰিলে ডাঙৰ কথা আৰু চাৰ্ভেচ কৰি আহিলোঁ আৰু পথাৰ মাজতো গৈছোঁ বোকা গছকি উপায় নাই আৰু যাবলৈ ভাল আৰু এতিয়া আমি খাব লৈছে চিপছ তাৰপিছত অলপ পাছত ভাত খোৱা হ'ব ভাত খাব দিব তাৰপিছত ভাত চাত খাই ঘৰত যাম আৰু কিমান ৰাতি হ'ব অলপ হয়নে নহয় আমাক নিদিয়াকৈ বিস্কুট খাই আছোঁ অকলে দে অকলে খাই আছোঁ হা চ' এতিয়া বিস্কুট খাম ফুটবল খেলি আছে আৰু এতিয়া আমাক খাবলৈ মাতিছে আমি এতিয়া গৈ আছোঁ খাবলৈ চবলৈ খাব নোযোৱা যাম নিশ্চয় যাম হাই দেই হে কৃষ্ণ ইমান হুলস্থুল ভূমিকা এই মোক কমকৈ বগা জহাটো নে কোনটো বগা জহাটো বগা মানে ৰ'ব মধুস্তক ইমানবোৰ দিছে ইমানবোৰ মোক পাপৰ কিন্তু 2খন দিবি অথনি টেমা গৰম উঠি গৈছিল একেবাৰে বহা জেগা লগতে সেই ভিডিঅ'ৰ কাৰণে 2খন দিছে ভিডিঅ'টোৰ কাৰণে দিছে মই কিমান হেৰি হৈছে দেখিছ বহুত দি থব বা ৰবা পা নাই ন তহঁতে একেৰা সোৱাদ লাগিলে ৰবাই পা নাই আৰু ন দে খা